ওলাই গলো ফাইনেলি মই এতিয়া ক'ত যাম গুড মৰ্নিং শুই উঠি গা পা ধুই পূজা পাঠ কৰি ল'লোঁ এতিয়া বিয়ালৈ যাবলৈ বুলি ওলাও নমস্কাৰ আপোনালোকক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভাল আছে বহুত দিন মানে এমাহ মানেই হ'ল চাগে ব্লগ এটা বনোৱা নাই মানে এইকেইদিন যিহেতু পানীৰে চাৰিওফালে ভৰি আছিলে ব্লগ কিনো বনাম দিনটো ঘৰতেই থকা হয় সেইকাৰণে ব্লগ বনোৱা নাছিলোঁ আজি এতিয়া বিয়া এখনলৈ যাবলৈ ওলাইছোঁ ভাবিছোঁ আজিৰ পৰা আৰু ডেইলিয়ে ব্লগ এটাকে আপলোড দিম বুলি এতিয়া বিয়ালৈ যাবলৈ ওলাই মেলিকে যামগৈ গৈ মেলিকে আপোনালোকক দেখাই আছোঁ থাম্বনেইলটো চাই নিশ্চয় আপোনালোকে গম পাইছে বিয়ালৈ গৈছোঁ বুলি কিনে আহক আজি তুলনি বিয়া এখন খাবলৈ যাওঁ তালৈকে যাই আপোনালোকক দেখাম বিয়া ঘৰৰ পৰিৱেশ কেনেকুৱা যিহেতু স্কুটি যাম হেলমেটটো পিন্ধি যাব লাগিব সেইকাৰণে আজিকালি একো হেয়াৰ ষ্টাইল কৰিব পৰা নাযায় চিম্পলকৈ ওপৰত বান্ধি লোৱা হয় নহ'লে বেনি গাঁঠি লোৱা হয় মানে এতিয়া যাম আমি যিহেতু স্কুটিতে আজিও যাম তো মেখেলা চাদৰৰ লগত খোপাটো বান্ধিলেই বেছি ভাল লাগে নহ'লে চুলিখিনি মেলিলেও ভাল লাগে কিন্তু মানে কি হ'ল এতিয়া যদি মেলি কিনেও যাওঁ ইমান দূৰ বাট স্কুটিত গ'লে চুলি পূৰা একদম জট লাগি অৱস্থা নাই হৈ যাব সেইকাৰণে বেনিকে গাঁঠি লৈছোঁ আৰু চিম্পলকৈ এনেকুৱাকৈ যাম এতিয়া লগৰজনীৰ লগত যাম কৃষ্ণা এতিয়া ৰৈ আছোঁ তাইলৈ ৰৈ আছোঁ তাই আহিব আৰু তাইৰ লগতে যাম তাই ৰেডি হৈ মেলি কিনে মই মানে মেখেলা চাদৰযোৰ পিন্ধি যাবলৈ মনো নাছিলে কিন্তু আৰু উপায়ো নাই যিহেতু মানে তাই পিন্ধি যাব বুলি কিনে মই পিন্ধি যাম আৰু নহ'লে তাই যদি পিন্ধি নগ'লে হয় তেন্তে হয়তো পিন্ধি নগ'লোৱে হয় ওলালোঁ আৰু এতিয়া মই বিয়ালৈ যাবলৈ বুলি আগত ভিডিঅ'টো কৰি আছোঁ আপোনালোকে চাই থাকিব আৰু আমি এতিয়া কৃষ্ণা আহি পালেহি আজি ষ্টাৰ্ট নহয় যোনে ধুৱাব মায়া ভৰা জোনাকী পামহি আৰু এতিয়া আমি বিয়া ঘৰতে আৰু অলপমান দূৰ আছে সেয়া কৃষ্ণা আহি আছে তাই ভণ্টিৰ লগত মই যিহেতু স্কুটিখন আনিব লগা আছিলে সেইকাৰণে মই স্কুটিত আগতীয়াকৈ আহি গ'লোঁ এইটো বিয়া ঘৰৰ লগতে যাম তাই আহি আছে ইয়াত আৰু ভণ্টি তাই আৰু ভাইটিত আহি আছে বিয়া ঘৰত গৈ মেলি আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ আপোনালোকে চাই থাকিব গৈ আছোঁ আৰু এতিয়া মই সোঁফালে দেখি পাব বিয়া ঘৰৰ নিচেই কাষৰত পালোহি আৰু এইফালে ন এয়া বিয়া ঘৰ এয়া বিয়া ঘৰ এই আগত কৃষ্ণা সেয়া মুনু তুলনি বিয়াৰ গা ধোৱা পাছৰ কিছু নিয়ম
তুলসী আইনে আগতে ফুল চন্দন তুলসী বেতৰে দুলনি ফুল চন্দন ঘৰ জলদিকে যাম মই খাবলৈ এতিয়া খোৱাত বহিছোগে দেখাইছে মানে খাই মেলি আহিলো এতিয়া বহি আছো বিয়াখনলৈ আহিলো ঠিকে এতিয়া যাবলৈ সময় হ'ল কিন্তু এতিয়ালৈ একপিও ফটোই তোলা নাই বিয়া আৰু ফটো নাই বাৰু সামনে কেইদিন দিম আৰু আজি খালো বলো এতিয়া অকণমান বাহিৰতে ওলাই আহিছোঁ ইয়াত গোপিনীসকলৰ মেল বহি আছে হাতটো কৈছে নাই নাজানো ভিডিঅ'টো লৈ এইফালে কৃষ্ণাই ৰিল বনাব এইফালে এজনী কি চাইছা হয় মনো অলপ ইয়াত ঠাণ্ডা লাগিছে আৰু অধনিবা ভিতৰত সোমাই আছিলে ভিতৰত বহুত গৰম হৈছিলে বিয়া খতম নাই হোৱা বিয়া ষ্টাৰ্টিং বিয়া আৰু নিয়মখিনি খতম হ'ল এতিয়া ৰিচিপশ্যন হ'ব পাতলিত বহা নবহা আগতে আমাৰ বিয়া খতম এতিয়া ঘৰলৈ যাওঁ আৰু নহয় যিহেতু 4টাৰ পৰা টিউশ্যন আহিব তো মানে ঘৰ নগ'লেও নহয় এতিয়া ঘৰলৈ বুলি ওলালোঁ ঘৰ আহি পালোঁহি আৰু এতিয়া আহোঁতে আইচক্ৰীম দেখিলোঁ এই আইচক্ৰীমটো খাই বহুত ভাল লাগে গৰমত ইয়াকে ল'লোঁ লৈ মেলি এতিয়া ফ্ৰেছ হওঁ খাই মেলি ফ্ৰেছ হৈ মেলি কিনে টিউশ্যন আহিব টিউশ্যন কৰাই ল'ম টিউশ্যন কৰাই মেলি আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ বাই বাই বিয়ালৈ গ'লোঁ ঠিকে কইনাক লগেই নাপালোঁ লগ পালোঁ নিয়ম হৈ আছিলে আহোঁতে ৰাস্তাত মেকআপ আৰ্টিষ্টে মেকআপ কৰি আছিলে লগ পোৱা নহ'লগৈ আৰু আহিলোঁ ঘৰ এতিয়া আহি সোমাইছোঁ ফোনতে আহোঁতে আইচক্ৰীম অলপ দেখিলোঁ আইচক্ৰীম দাদা আইচক্ৰীম কিনি মেলি এইটো আইচক্ৰীম খাই ভাল লাগে এইটো কিনি মেলি কিনে আহিছোঁ মানে কিনি মেলি ফ্ৰেছ হ'লোঁ আৰু এতিয়া অকণমান বহি আছোঁ ইমান ভাগৰ ইমান গৰম পৰিছিলে নহয় ৰ'দে একদম পুৰি মেলি খালে এতিয়া আমাৰ ঘৰ সোণাক্ষী আহি পালে তোমাৰ নামটো কি হয় কৈ দিয়াচোন সোণাক্ষী অঁ সোণাক্ষী গোৱালা তুমি ABCD পঢ়ি দিয়াচোন অ মানে কি অমিতা আ মানে আম ইমান ভাল ছোৱালী পঢ়িছে দেখিছা এতিয়া মুনু পঢ়ি দিওঁ মুনু A for কি B for C for D for অঁ ভেৰি গুড গাৰ্ল দুজনীয়ে ভাল ছোৱালী দেই আহি টিউশ্যনলৈ ৰৈ আছোঁ এতিয়ালৈকে টিউশ্যন আহিয়ে পোৱা নাই সোণাক্ষী আকৌ লগ পাম আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব লগতে মোৰ চেনেলটো নতুন হৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ লগ পাম বাই বাই